নমস্কাৰ বন্ধুসকল, আজি আমি কথা পাতিম এই বুঢ়াটোৰ বিষয়ে। যি সময়ত নেকি এই বুঢ়াটোৱে ভগৱানৰ নাম ল'ব লাগিছিল, সেই সময়ত হিজিৰামি কৰি টিকটকত ভিডিঅ' আপলোড কৰিছে। তেন্তে আমি এই বুঢ়াটোৰ বিষয়ে কথা পাতিম। ভিডিঅ'টো সকলোকে চাব আৰু যদি মোৰ পেজত নতুন ছাবস্ক্ৰাইব কৰি দিব, কাষতে থকা বেল আইকন প্ৰেছ কৰি দিব, যাতে অনাগত দিনত আহিবলগীয়া এই অভং ল'ৰাটোৰ ভিডিঅ'বিলাক আপোনালোকে পাই থাকে। লগতে ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰে ককা, আপুনি হিজৰামি কৰে কি কৰে কৰি থাকক, আমি তাত ক'বলৈ নাযাওঁ বা আজিলৈকে কোৱাও নাই। কিন্তু আপুনি গুৰুজনৰ নামত এইদৰে অপমান কৰিব, আপোনাক ভবা নাছিলোঁ আপুনি এনেদৰে অপমান কৰিব বুলি। যি বয়সত আপুনি আপোনাৰ হৰিনাম ল'ব লাগে আৰু যি বয়সত আপুনি আপোনাৰ কোচত আপোনাৰ নাতি ল'ৰা ছোৱালীক আপুনি উমলাব লাগে, সেই সময়ত আপুনি হিজৰামি কৰিছে। আৰে আপোনাতকৈ ভালটো আমাৰ ইহঁতে, যি নেকি আমাক মনোৰঞ্জন দিয়ে আৰু ইহঁতৰ ভিডিঅ'বোৰ সঁচাকৈ চাই ভাল লাগে। মনালিছা চুনচুনি খুইদে কালি বন্ধনবোৰৰ মিটিঙৰ পৰা ইমান মোক থেটলিং দিছে নহয়, মোক একদম মানুহ বুলিয়ে গণিতা নকৰিলে। তাহাঁতকনো কোনে গণিতা কৰে? কালিৰ পৰা ইমান ফোন এটা আহি আছে কিন্তু আপুনি এটা সাধাৰণ সৰু পপুলাৰিটিৰ কাৰণে, আপুনি এটা সাধাৰণ সৰু লাইকৰ কাৰণে আপুনি এইদৰে অসভ্যালি কৰিব? আৰে কমচে কম বয়সতো লাজ কৰক। আপোনাৰ আগত থু পেলাবলৈ আমাৰ লাজ লাগে, কাৰণ আপুনি বয়সতকৈ ডাঙৰক আৰু আমি সন্মান কৰিব পাৰোঁ, আমি অভং ল'ৰা। আপোনাৰ নাতিপুতিক আপুনি এইবিলাকে শিক্ষা দিব নেকি? আপোনাৰ যিটো বয়সত আপুনি এজন সন্মানীয় ব্যক্তি হ'ব লাগিছিল, আপুনি অঞ্চলটোত আপুনি আৰু এইদৰে হিজামি কৰি পিনি আপুনি কি ক'লে, গোটেই অসমীয়া সমাজখন আপুনি ডুবাই পেলালে। শেষত আপোনালৈ বুলি মই এইটোৱে ভিডিঅ' আগবঢ়ালোঁ। আশা কৰিছোঁ আপুনি এই ভিডিঅ'টো চাই ভাল পাব। এইটো আপোনাৰ বাবে, আপুনি হয়তো ইয়াৰে যোগ্য। তেন্তে বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানেই। এই বুঢ়াটোৰ বিষয়ে আপোনালোকৰ মতামত কি? এই বিষয়ে মোৰ কমেণ্ট বক্সত আপোনালোকে কমেণ্ট দি জনাব যে মই কোৱা কথাবিলাক হয় নে নহয় বা সঁচা নে মিছা। আৰু ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ। লগতে ভিডিঅ'টো এনেধৰণে শ্বেয়াৰ কৰক যাতে ভিডিঅ'টো এই বুঢ়াটোৰ ওচৰলৈ পাই যায়গৈ। শেষত আকৌ এবাৰ, যদি মোৰ পেজত নতুন তেনে ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকন প্ৰেছ কৰি দিব, লগতে ভিডিঅ'টো ভাল পালে লাইক কৰি দিব। তেন্তে আজিলৈ ইমানেই। জয় অসম, ধন্যবাদ। 80% ল'ৰাই মদ খাই এনেই বেকাৰ পৰি থাকে। নে পঢ়া শুনা ভালদৰে কৰে, নে দোকান ভালদৰে চলায়, নে নিজৰ চাকৰি চিনচিয়াৰলি কৰে। বেলি ডুবিলেই মাত্ৰ এটাই চিন্তা, আজি ৰাতি মাল ক'ত খাবলৈ পাম। তহঁতি এই 80%ত থাকিব বিচাৰ নে বাকী 20%ত?